আৰু যদি পথাৰত আমাতকৈ আগত কোনোবাই ঠগি দি আইছি দাদা পইচা লাগব মই নাই দিয়া মই বাই আহি গেল আমাৰ পইচা পাইছা নেকি কতিয়াই মানে হাতফালে আছে নে কি কৰি আছে গুড মৰ্নিং এভৰিৱান ওয়েলকাম বেক টু এ নিউ ভিডিঅ' মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে জনাইছোঁ বহুত বেছি স্বাগতম আৰু আজি লক্ষী পূজা ইয়াৰ পৰা নহয় বলক ঘৰৰ পৰা আৰম্ভ কৰোঁ লাদেনক ওলাই লৈ আহোঁ আৰু যা আৰু এইফালে আমি আহি পাই গ'লো মানে পূজাস্থলী আমাৰ গাঁৱত আৰু এফালে তুলব দে আমাক না কি চিয়াকা লাগে পুৰা একদম হয়নে আমাৰ দুৰু আমাৰ দুৰু উঠি আছে তই হাৰি খেতি মই গৰু দেই আইতাজনীয়ে মানে ভিডিঅ'ত উঠিব খুজিছিল মেইনলি তো উঠাই দিলোঁ আৰু এইফালে আমাৰ লাদেনক সম্বৰ্ধনা জনাই আছে কাৰণ আমাৰ লাদেনে এতিয়া কৰিব পতাকা উত্তোলন আমাৰ দেউতা মানে এইখন পূজাৰে প্ৰাক্তন সভাপতি আছিল সেইকাৰণে সেই হিচাপে আৰু পতাকা উত্তোলনৰ দায়িত্বটো আমাৰ দেউতাকে দি দিলে আৰু এইফালে আমাৰ পইচা তোলাত বিজি চবে পইচা দিছি না কোনোবা দিছি 10 টাকা অনুজ কোনোবা পইচা দিছি নে নাই দাদা পইচা লাগব লক্ষ্মী পূজা ভাল মানুহ পাই গো মা ইমান ভাল মানুহ আমাক ভিডিঅ' কৰবা না কৰা 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 ভিডিঅ' কৰা ভনিমা কলিতা তো এনেকে মানে আমাৰ চান্দা তুলি আছে লক্ষী পূজাৰ কাৰণে এই দুর্দান্ত অভিনয়ে 20 টাকা গাইস 20 টাকা মই নাই দিয়া মই নাই চা রে বাইদেউৰ লগত আমাৰ ভনিমা আজি লাচন মোৰ গোটেই খতম হৈ গৈছে মোৰ ৰাইছ ও 1 টকা 2 টকা নেট আৰু হ'ব ৰাইজ এতিয়া ঘৰত যাওঁ লাচন মান আৰু কিমান খেদাম এতিয়া অকণমান শুই যাওঁ মই বাই বাই ৰাইজ তো ৰাইজ শুই আছিলোঁ মই ধমাই উঠি দিছোঁ বোলো কিবা হ'ল যি নহওক এই প্ৰসাদ কাটবা দিছে এইগিলা তাতেও দিবা আছে গাঁৱত দিবা আছে ইটো মন্দিৰত দিবা আছে আৰু কাতি বিহুৰ দিনাখনে আমি মানে পথাৰত দিব পৰা নাছিলোঁ কিবা এটা প্ৰব্লেমৰ কাৰণে তো আজি কাতি বিহু দিম যিহেতু অসমীয়া সমাজে ধানক লক্ষী বুলি মানে গতিকে আজি যিহেতু লক্ষী পূজা তো এবাৰ পথাৰতো দিম জলদি জলদি মকাখিনি কৰি তাৰপিছত লগ পাইছোঁ ৰাইজ আমি এতিয়া ৰেডি আমি যাওঁ পথাৰক লাগি প্ৰসাদ লৈ কিনে লৈছোঁ আমাৰ এনেও যাব আজি আৰু যদি পথাৰত আমাতকৈ আগত কোনোবাই ঠগি দি আইছি ভলক তো আমি কাতি বিহু পালন কৰি আৰু ইফালে আমাৰ বাপা আছে বাপা জুই তাত উপলক্ষে আমি বাপাই চব ৰেডি কৰি ইফালে চেণ্ডেলযোৰ পিন্ধি ঠগি খেলান বেগ আছিল ভাল গালি গাছি বাচাই ও আমাৰ লাদেনুৰ বিয়া দেখান ও তোমাৰ লাগে পোৱা নাই পাব দে ঠিক নে তো লাগব না সন্দেহ আছে কি আছে রাইস টাটু ডাউন টাটু খুব দিদ নৈবাদ্য অৰ্পণ কৰিছে দুটা চাউল দুটা দল মাৰ দে হয় লক্ষী আই তুমি ভঁৰাল সত্য কৰিবা অস্তৰ মংগল কৰিবা আৰু বেছি নিদিও আৰু ধান অলপ বেছিকে দিবা বান্দৰৰ নেদাকে খাবা ঐ নাইকেল বিছ মোৰে কি আৰু এইফালে আমি পথাৰত থাকোঁতে গোসাঁই আনিলে গোসাঁই এতিয়া থাপনাত মানে বহাবই এতিয়া পটককৈ দৌৰি আহিছোঁ আপোনালোকক দেখাবৰ কাৰণে আৰু এইফালে আমাৰ আহি গ'ল জ্যেষ্ঠ বাই আহি গেল আমাৰ পইচা পাইছা নেকি কতিয়াই মানে হাতফালে আছে নে কি কৰি আছা কতিয়াই বোলে দেখা পোৱা নাই সেইকাৰণে হৈছে কতিয়াই পুৰা জেঠি আৰু মোৰ পুৰা মিলি গৈছে ব্লু বগা মানে জেঠি আকে মানুহ না আমি দেখছি না হাই ৰাখবই পাৰা নাই এনেকা হাইছি যাওঁ একদম পকি আছে একেবাৰে আৰু ইফালে আমাৰ মাদাৰ ইণ্ডিয়া অলপ সিফালে যোৱাচোন
Yes. Mother India सा हालदिया पिंधी से आओ हम जाओ हम लोग जा रहे हैं ठोकिले रे यहाँ पे है एक पार्टी यहाँ पे दूसरा यहाँ पे तीसरा और बुरी करते हैं पिछफाले आई है आओ देखिए আমার হরাই একবারে আমার রাত অপেক্ষা করে আছে ওরা এডুকেশন করে পেছনে পড়া আমার জীবন অনুসারে সম্পূর্ণ সমাজ আর এই মন্দির করে তা মই অনুরোধ করিছো ধন্যবাদ খানা কিমান দূৰ আগবাছি ঐ হা গৰম গৰম চাহ হয় না সঁচাকৈ চাহ দেখোন কেনে এইফালে ঐ লাজ কৈছে নেকি ভাল পাইছো ৰ তোক মজা লাগছে আজি বাই বাবা চব কৈ দিয়া নাছিলো তো পুৰা কিমান দূৰ আগবাছি পুৰা খিচাৰি উলটি আছে এখন এইফালে পায়স পুৰা একেবাৰে চাওকচোন আলচি ভগৱান আপুনি নবহে নেকি মই লাষ্টত ৰখা খানি পইচা যে আকলা এৰি তহঁতে গোটা মুখা চেষ্টা আয়ো বাছ হেৰি দে বাছ চিনি পোৱা নাই এনে খাই দিছো মই দিব দে খা চব বহি গেল খো দেখা পাইছোঁ গাইছ অদ্ভুত খো দেখা নাই পাইছোঁ হৰি গিলাচটো লৈছি দক পাত বেয়া নহয় কেনাই বঢ়িয়া 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 হালধীয়া কেনে লাগছি মজা বঢ়িয়া খাইছে নাই আপুনি নাই খোৱা আৰু এফালে প্ৰসাদ খাইছে বঢ়িয়া আপুনি আমাৰ গম পাইছিলোঁ গাইছ এইটো কিন্তু পাপা নহয় দিয়ক গাইছ বেলেগৰ চব ফাইনেলি খাই লৈ চব শেষ আৰু পূজা চূজা শেষ এতিয়া আমি ঘৰা ঘৰি যাওঁ তামোল এখন পালোঁ লাষ্টত আৰু ইফালে আমাৰ বাবা বাই বাই দিছে এফালে তো ৰাইজ পূজাৰ লগ পাবৰ নেক্সট ভিডিঅ'ত দিলে বাই